বড়োলেণ্ড বিশ্ববিদ্যালয় কিয় হল এক মাহৰ ভিতৰত যদি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নাম চেঞ্জ কৰি অন্য কিবা নাম নাৰাখে তেন্তে আমি বিটিসি চৰকাৰৰ নামত কেছ কৰিবলৈ বাধ্য হ'ম এয়া মোৰ কথা নহয় ভিডিঅ'টো চাই লওক আমাৰ দাবী যেহেতু বড়োলেণ্ড দিয়াই হোৱা নাই বুজিছে নেকি দিয়াতো নাই গতিকে যদি বড়োলেণ্ড দিয়াই হোৱা নাই তেনেহ'লে বড়োলেণ্ড ইউনিভাৰ্চিটি কিয় আহিব অনতি পলমে অনাবড়ো গাঁওখিনি বিটিএডিৰ পৰা কৰ্তন নকৰে তেনেহ'লে বিটিআৰৰ এগেইনষ্টেই আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিসি আৰু বিটিসি চৰকাৰে যদি এক মাহৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নাম চেঞ্জ নকৰে তেন্তে আমি বিটিসি চৰকাৰৰ নামত কেছ কৰিবলৈ বাধ্য হ'ম এয়া মোৰ কথা নহয় এয়া আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থাৰ সভাপতিৰ সকিয়নি আৰু সন্মানীয় সভাপতি গৰাকীজনৰ কথাত মই একমত কাৰণ বড়োসকলকতো এতিয়াও বড়োলেণ্ড নামে এটা সেপাৰেট ৰাজ্য দিয়া হোৱা নাই আৰু বড়োলেণ্ড হোৱা নাই গতিকে এটা ইউনিভাৰ্চিটিৰ নাম কেনেকে বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ব পাৰে যদি বিটিসিৰ ইউনিভাৰ্চিটিৰ নাম বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ব পাৰে তেন্তে আমিওতো ৰাখিব পাৰিলো হয় আমাৰ অসমৰ ইউনিভাৰ্চিটিৰ নাম অসম ইউনিভাৰ্চিটি নামেৰে সেয়ে ময়ো একমত আৰু মোৰো কথা যে বিটিসি চৰকাৰে অতি সোনকালে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নাম চেঞ্জ কৰি কিবা অন্য নাম দিব লাগে অন্যথা এয়া বিটিসি চৰকাৰৰ নামত কেছ হৈ যাব এইটো নিশ্চিত যদি আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থাৰ সভাপতিয়ে নকৰে তেন্তে মই কৰি দিম এটা ভিডিঅ'ত মই কৈছিলো যে বড়োলেণ্ড এদিন হলে হ'ব কিন্তু ইয়াতে সমস্যা আছে কাৰণ বিটিসিৰ ভিতৰত বড়োসকলতকে বেছি অবড়ো মানুহ আছে সেয়ে এনেকৈ হলে বড়োলেণ্ড পোৱাটো কেতিয়াও সম্ভৱ নহব প্ৰথমে বিটিসি নাইবা বিটিআৰৰ ফুল ফৰ্মৰ পৰা বড়োলেণ্ড শব্দটো মচি দিব লাগিব কাৰণ আপোনালোকে যদি সকলোকে সুবিধা একে সমান দিব খুজিছে তেন্তে বিটিসিৰ ফুল ফৰ্মত কিয় বড়োলেণ্ড শব্দটো থাকিব বেলেগ নাম দিয়ক বড়োলেণ্ড কিয় আমাৰ অসম চৰকাৰ আৰু ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মোৰ ৰিকুৱেষ্ট যে বিটিসিৰ ভিতৰত যিমান অবড়ো গাঁও আছে সেইবোৰ অতি সোনকালে কৰ্তন কৰি দিব লাগে আৰু এটা কথা মই বুজি নাপাওঁ বড়ো ভাইসকল যে আছে তেওঁলোকেতো মাইগ্ৰেট কৰিছে তিব্বেত ম্যানমাৰৰ পৰা মাইগ্ৰেট কৰি আহিছে অসমত আৰু অসমৰ কোচ ৰাজবংশীসকল আৰু আমাৰ দেশী জনগোষ্ঠীয় মানুহসকল এই বিটিসি আৰু অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ আৰু আমিয়ে তেওঁলোকৰ তলত থাকিবলগীয়া হল আৰু যোৱাকালি এটা নিউজ পালো ইডব্লিউএছৰ যি সংৰক্ষিত সিট আছিল সেইবোৰৰ পৰা ইডব্লিউএছৰ গৰাকীসকলক বঞ্চিত কৰা হল মই ভাবো ইডব্লিউএছ যদি বঞ্চিত কৰা হৈছে তেনেহলে যিমান ৰিজাৰ্ভেশ্যন আছে এছটি ওবিসি যিমান আছে এটসেট্ৰা এটসেট্ৰা সবে বঞ্চিত কৰিব লাগে সব সমান হ'ব লাগে এক হয় সবে আমি জেনেৰেল এক হয় সবে আমাৰ এছটি এক হয় একো নাই আৰু বিটিসিৰ ক্ষেত্ৰত কৈছো আমি যিবোৰ আমাৰ অবড়ো ৰাইজ আছে অবড়োৰ ক্ষেত্ৰত বেছিভাগ কোচ ৰাজবংশী আৰু আমাৰ দেশী জনগোষ্ঠীয় মানুহ যিবোৰ আছে সেইবোৰে অতি সোনকালে জাগ্ৰত হ'ব লাগে মাতিব লাগে কিয়নো বিটিসিৰ অন্তৰ্গত চিৰাং ডিস্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যিবোৰ মাটি আছে সেইবোৰ কিন্তু আমাৰ সম্পদ আমাৰ গোৱালপাৰীয়াৰ সম্পদ আমাৰ কোচ ৰাজবংশীসকলৰ সম্পদ আমাৰ দেশী জনগোষ্ঠীৰ সম্পদ এই সম্পদ কেনেকে বেলেন ব্লকৰ অন্তৰ্গত হল এয়া অতি সোনকালে চৰকাৰৰ ওচৰত পত্ৰ দাখিল কৰি বিটিসিৰ পৰা কৰ্তন কৰি অসম নাইবা কমতাপুৰৰ অন্তৰ্ভুক্তি কৰাৰ ব্যৱস্থা কৰিব লাগে সিধা কথা কলেতো বেছিভাগ মানুহে বেয়া পায় ইয়াতে বেয়া পাই কোনো লাভ নাই মই কাৰো সাপোর্ট লৈ কোৱা নাই যি সিধা কথা সিধা সিধি কৈছো কেন্দ্ৰীয় চৰকাৰে যদি বড়োসকলক বড়োলেণ্ড সেপাৰেট ষ্টেট দিয়ে তেন্তে বহুত ভাল কথা আমি মাতিব যোৱা নাই কিন্তু তেওঁলোকতকে যে আমাৰ এটা অধিকাৰ বেছি থাকিব লাগিছিল কিন্তু আমি পোৱা নাই তাৰ কাৰণ হল আমাৰ সমাজত শিক্ষিতৰ হাৰ কম আৰু আমাৰ কোচ ৰাজবংশী মানুহসকল আৰু দেশী জনগোষ্ঠীয় মানুহসকল ইমানেই মাসুম যেনে কোনোবা এজন চাইনিজ মানুহ যদি আমাৰ লগত কথা পাতে তেন্তে আমি তেওঁৰ চাইনিজ ভাষাতে কথাৰ উত্তৰ দিবলৈ চেষ্টা কৰো এয়াই মেইন সমস্যা কিন্তু এয়া